ফতেপুৰত পুতলা থিয়েটাৰ হ'ব আপিতো গেল তাই কিনে সম্পাদক জ্যোতিষে টিকট কাটি দিম বুলি কৈছে আমি দুয়ো বুঢ়া বুঢ়ী মিলি এইবাৰ তাকে চাই হৈ যায় গ'ল। হাই ফ্ৰেণ্ডছ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যি আমাৰ মা ফলহাৰিণী কালী মন্দিৰৰ সাহায্যতহে আমাৰ যি ৰুবি পাপেট থিয়েটাৰ আজিৰ প্ৰথম নিশা পুতলা নাচ তো যি লুপ্ত হ'বলৈ ধৰিছে আৰু সেয়ে আমি ভাবিলোঁ উঠি অহা প্ৰজন্মক আমি দেখুৱাওঁ। সেয়ে আপোনালোকক প্ৰথম নিশাৰ কাৰ্যসূচী আপোনালোকক দেখুৱাই থাকিম আৰু বেক চাইডত কি হয় পুতলা নাচৰ সেইবোৰো দেখুৱাম। চাই থাকিব ভিডিঅ'টো, সকলোবোৰ দেখুৱাই থাকিম আপোনালোকক। যি আমাৰ প্ৰথম নিশাৰ কাৰ্যসূচী চলি আছে সেয়া অমৃত দায়ে ক'ব কেনেকুৱা চলি আছে। অমৃত দাৰ প্ৰথম নিশাৰ কাৰ্যসূচী ধুনীয়া ধুনীয়া আৰু তৃতীয় দিন সকলোবোৰ চলিব। চব কেনেকুৱা অনুভৱ কেনেকুৱা? ফুল মানুহ হ'ব, বঢ়িয়া। পৃথিৱীবাসীয়ে সৰগৰ দেৱ দেৱীবোৰৰ পূজা অৰ্চনা কৰিছে বাৰু কেনেদৰে? চিন্তা নাই, তোৰ দৰে 10টা বুঢ়ী দাঙব পৰা শক্তি মোৰ আছে। উঠ, মোৰ যদি বোকা চিন্তা কৰিব নালাগে। তোক বোকা তুমি পুতলা থিয়েটাৰ চাই আহিবি লাজ নকৰিবি। উঠ লাজ কৰিব নালাগে। बोलो लाज लगी जाए तो गिरिए को पुतला सा बजाए। আমাৰ 3 দিনীয়া কাৰ্যসূচী তো আজি প্ৰথম নিশা। তো প্ৰথম নিশাৰ কাৰ্যসূচী কেনেকুৱা চলিছে আমাৰ জ্যোতি দাই ক'ব। জ্যোতি কৈ দিয়া অলপমান। আজিতো মোটামুটি হাউচফুল আজিৰ নাটক। আজি প্ৰথম দিনৰ নাটক পূৰা হাউচফুল হৈ আছে। অহাকালি আমাৰ আৰু 3 দিনীয়া কাৰ্যসূচী। 3 দিনীয়া কাৰ্যসূচীৰ আৰু 2খন নাটক ইতিমধ্যে পৰি আছে 23 তাৰিখ আৰু 24 তাৰিখ। এই 23-24 তাৰিখে আপোনালোকে যদি আহিব চাব খোজে চাব পাৰে নিশ্চয়। আৰু ছুপাৰ হিট যি পুতলা নাচ আছে আমাৰ নেক্সট 2দিনীয়া কাৰ্যসূচীত। চ' আপোনালোকে অনুগ্ৰহ কৰি আহিব আৰু সকলোৱে চাব। আৰু বিশেষকৈ সৰু ল'ৰা যি আমাৰ উঠি অহা প্ৰজন্মৰ লুপ্ত হ'বলৈ ধৰা পুতলা নাচ সেইবোৰ আমি লৈ আহিছোঁ যি উঠি অহা প্ৰজন্মই চাব পাৰিব। সেই আপোনালোকে অনুগ্ৰহ কৰি আহিব। আমাৰ প্ৰথম নিশা ভালেই ফুল হৈ গৈছে, টিকট নাই মানে আজি প্ৰথম নিশা টিকট নাই। ত' আপোনালোকে লুপ্ত হ'বলৈ ধৰা পুতলা নাচ আমি আনিছোঁ আৰু ৰাইজকো আমি মানে আমন্ত্ৰণ জনাইছোঁ। চাওক, আজি 25-26 বছৰ আগতে পুতলা নাচ চাইছিলোঁ আমি। আমাৰ হয়তো ভাইটি বা যিসকল আমাৰ পিছৰ প্ৰজন্ম আছে তেখেতসকলে বৰ্তমানো এই পুতলা নাচ খেল কিবা দেখা নাই, থিয়েটাৰ দেখা নাই। আমি আহ্বান কৰিছোঁ আহক আমাৰ ফতেপুৰৰ কালী মন্দিৰ প্ৰাংগণত আৰু আহি ইয়াত অহাকালিৰ পৰা আৰু 2খন নাটক আছে। 2দিনী আৰু 2দিন কাৰ্যসূচী থাকিব। আহিবলৈ ইয়াৰে আহ্বান আপোনালোকে শুনি আছে। আৰু বেক চাইডত কেনেকৈ আমাৰ পুতলা নাচ দেখুৱাই সেইবোৰো আপোনালোকক দেখুৱাম আৰু মানুহ কেনেকুৱা হৈছে সেইবোৰো দেখুৱাম আপোনালোকে। ত' ভিডিঅ'টো শেষলৈকে চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু মই আপোনালোকক ভিডিঅ'তে কণ্টেক্ট নম্বৰ দিম, কণ্টেক্ট কৰিও বুক কৰিব পাৰে আৰু আমাৰ কাউণ্টাৰত আহি কেনেও ল'ব পাৰে। আপোনালোকে প্ৰথম শ্ৰেণী পাব 50 টকা। প্ৰথম শ্ৰেণী 50 টকা, তাৰপিছত পেট্ৰন শ্ৰেণী 100 টকা, VIP 70 টকা আৰু ছিজন টিকট ইতিমধ্যে শেষ হৈ গৈছে। চ' আপোনালোকে অনুগ্ৰহ কৰি যিমান সোনকালে পাৰে আপোনালোকে আহক আমাৰ টিকট কাউণ্টাৰত আৰু টিকটবোৰ সংগ্ৰহ কৰক। আৰু যদিহে আপোনালোকে কালিৰ পৰা আপোনাৰ প্ৰচাৰতো পাব। চ' গাড়ীত পালে গাড়ীতো টিকট পাব, আপোনালোকে সকলোবোৰ ল'ব। এই বুদ্ধি
তুই মোৰ বৰ মৰমৰ কৰি এই চা আজি বোলে হাই ফ্ৰেণ্ডছ, আমাৰ যি আজিৰ প্ৰথম নিশাৰ কাৰ্যসূচী আছিল, নাটসমূহ আছিল। ত' আজি শেষ হ'ল। নাক চম্পা আৰু লগতে আছিল তোমাৰ গৌৰীপুৰীয়া গাভৰু নৃত্য নাটিকা। ত' সকলোবোৰ আজিৰ অনুষ্ঠান শেষ হৈ গ'ল। ত' আপোনালোকে কালিৰ কাৰণে আগতীয়াকৈ যদি টিকেট ক্ৰয় কৰিব খোজে তেনেহ'লে আপোনালোকে মোৰ স্ক্ৰীণত কণ্টেক্ট নম্বৰ পাব। ত' তাতে কণ্টেক্ট কৰিব আৰু যদি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ সকলোবোৰ কৰি দিব।